हेलो स्टूडेंट आज भिडिओ तुम्हारा मैं 3.5 थका बाकी अंकबूर मैं समाधान कर दी आसो गति के भिडिओ स्किप नकर सम्पूर्ण चाई जाबा ओके स्टूडेंट इतना चाबा तुम्हारे क्वेश्चन नम्बर 4 কোনো ছাত্ৰবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া এজন ছাত্ৰ এই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰবাসৰ মাচুল দিব লাগে 1000 টকা আকৌ এজন ছাত্ৰ বিয়ে যদি 26 দিন খাদ্য খায় তেন্তে মাচুল দিব লাগে 1180 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি উলিওৱা ওকে তো ইয়াৰ প্ৰশ্নটোৰ মানে দুটা ঘটনা আছে প্ৰথমটো কৈছে যেতিয়া এজন ছাত্ৰই এই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰবাসৰ মাচুল দিব লাগে 1000 টকা তো নিৰ্দিষ্ট মাচুল ধৰিছো যদি x হয় তেতিয়া হলে এই ঘটনাটোৰ বাবে সমীকৰণটো হ'ব x + 20 আৰু যদি আমি প্ৰতিদিনৰ মাচুল ইফালে যদি y ধৰিলো তেতিয়া হলে এদিনৰ মাচুল যদি y টকা হয় তেতিয়া হলে 20 দিনৰ মাচুলটো হ'ব 20y তো সমীকৰণটো হ'ব নিৰ্দিষ্ট মাচুল x + 20y 20y কিয় দিয়া হৈছে কাৰণ এদিনৰ মাচুল y টকা হলে 20 দিনৰ মাচুল হ'ব 20y তো গতিকে ইয়াৰ বাবে হ'ব সমীকৰণটো x + 20y = মুঠ দিয়ে 1000 টকা তেনেকৈ দুই নম্বৰ সমীকৰণটো ধৰিব লাগে তো তোমালোকে চাই যাবা ওকে ধৰো নিৰ্দিষ্ট মাচুল x টকা আৰু প্ৰতিদিনত খাদ্যৰ দাম y টকা যদি নিৰ্দিষ্ট মাচুল x টকা হয় এটো ফিক্স সদায় আৰু যদি মানুহজনে 20 দিন লৈকে খাদ্য খাইছিল ছাত্ৰ এ নামৰ ষ্টুডেণ্টটোৱে 20y দিব লাগিব কাৰণ এদিনৰ বাবে খৰচ হয় y টকা তো 20 দিনৰ বাবে খৰচ হ'ব 20y টকা সেইকাৰণে 20y দিয়া হৈছে আৰু মুঠ খৰচ হয় কিমান 1000 ওকে ষ্টুডেণ্ট এইটো সমীকৰণ নম্বৰ 1 সেকেন্ড কেছত কি আছে আকৌ এজন ছাত্ৰ বিয়ে যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা 26 দিন যদি খাদ্য খায় তো নিৰ্দিষ্ট মাচুল x টকা তো 26 দিন খালে 26y 1180 টকা ওকে ষ্টুডেন্ট এতিয়া চাবা তোমালোকে সমীকৰণ পাই গৈছা এইবিলাক ওয়ার্ড প্ৰবলেম সমীকৰণ পৰীক্ষাত কেতিয়াও মানে আজিলৈকে আমিতো কোৱা নাই যে কোনটো পদ্ধতিত বা নকয় পৰীক্ষা যে তোমালোকে প্ৰতিষ্ঠাপন বা অপনয়ন বা বৰ্গমূলন বা লৈখিক পদ্ধতিত সমাধান কৰা আৰু ইয়াত প্ৰতিদিনৰ মাচুল বা নিৰ্দিষ্ট মাচুল নিৰ্ণয় কৰা কোনটো পদ্ধতিত সমাধান কৰিব লাগে সেইটো উল্লেখ কৰা নাথাকে আমিতো কোৱা নাই আৰু বা তেনেকুৱা নিদিয়ে একচুয়ালি তো তোমালোকে যদি তেনেকুৱা নিদিয়ে তেতিয়াহ'লে তোমালোকৰ কাৰণে এটা সুবিধা আছে কি ইয়াত সমীকৰণ পাইছা সমীকৰণটো পোৱাৰ পিছত তোমালোকে যিটো সহজ লাগে বা যি নিয়ম সহজ লাগে তোমালোকৰ সেই নিয়মত সেইটো সমাধান কৰিব পাৰিবা ওকে যাৰ যেটো নিয়ম সহজ লাগে সেই নিয়মত সমাধান কৰিব পাৰিবা আৰু যেহেতু এই 3.5 পাৰ্টটো বৰ্গমূলন পদ্ধতিৰ হয় তো মই ইয়াৰ পৰা বৰ্গমূলন পদ্ধতিটো সমাধান কৰিব পাৰো তো সমাধান কৰিলে তোমালোকে বুজি পাবা ওকে তো ম্যাক্সিমাম ছাত্ৰসকলে মই দেখিছো প্ৰতিষ্ঠাপন পদ্ধতিহে পছন্দ কৰে তো গতিকে মই ইয়াক প্ৰতিষ্ঠাপন পদ্ধতিত সমাধান কৰি দি আছো ওকে ষ্টুডেন্ট তো তোমালোকে চাই যাবা 20y সমীকৰণ নম্বৰ 3 x ৰ মান কি আছিল x ৰ মান 1000 - 20y আৰু দুনো সমীকৰণটো plus 26y equal 1180 plus हमें से माइनस 26 पर 20 बोले 6 6y 1000
y equal to 6 তলত আহিব 1180 minus 1000 1180 পৰা 1000 গলে হ'ব 180 এতিয়া 180 6 যাব 6 3 18 30 y মান 3 নম্বৰত পাতি পাও x equal 1000 minus 20 y মানটো পাইছিলো আমি 30 30 3 2 6 20 আৰু 30 পূৰণ কৰিলে হ'ব 600 1000 পৰা 600 গলে হ'ব 400 ওকে স্টুডেন্ট তো x ৰ মান পাইছো 400 আৰু y ৰ মান পাইছো 30 তেতিয়া হলে আমি ধৰিছো x টো কাৰ নিৰ্দিষ্ট মাসুল এতেকে নিৰ্ণয় নিৰ্দিষ্ট মাসুল 400 টকা আৰু প্ৰতিদিনৰ খাদ্যৰ দাম 30 টকা এদিকে নিৰ্দিষ্ট মাসুল নিৰ্দিষ্ট মাসুল 400 টকা আৰু প্ৰতিদিনৰ খাদ্যৰ দাম 30 টকা ওকে কপি কৰি লোৱাছো স্টুডেন্ট এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 2 এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 3 ভাগৰ 1 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হৈ গৈ 4 ভাগৰ 1 ভগ্নাংশটো নিৰ্ণয় কৰা তাৰ মানে ভগ্নাংশটোৰ লব আৰু হৰ আমি ধৰিব লাগিব ধৰো log x আৰু হৰ y ফাৰ্স্ট কেস log এটো হৈছে হৰ ওকে ফাৰ্স্ট কেস মতে কি আছিল এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 3 ভাগৰ 1 মাত্ৰ লবৰ পৰা 1 বিয়োগ লব আছিল x লবৰ পৰা 1 বিয়োগ কৰা হ'ব এটো 3 ভাগৰ 1 সমীকৰণৰ ৰূপ দিবা 3 লগত x - y পূৰণ কৰিবা 3x যা 3x - 3 গুণ 3 y গুণ y ওকে 3x y টু বাফালে আনিলে -y ইকুৱেল এটো হ'ব 3 প্লাস 3 এটো হৈছে সমীকৰণ নম্বৰ 1 সেকেন্ড কেস দ্বিতীয় ঘটনা মতে কি আছিল আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ই হৈ গৈ 4 ভাগৰ 1 হৰৰ লগত 8 যোগ কৰিব লাগে এইটো আছিল ভগ্নাংশ হৰৰ লগত 8 যোগ কৰিব হ'ব 4 ভাগৰ 1 8 যোগ কৰিলে হৈ গৈ 4 ভাগৰ 1 ক্ৰস পূৰণ কৰিবা 4x যা 4x আৰু y প্লাস এটোৰ লগত 1 পূৰণ কৰিলে y প্লাস 8 হ'ব 4x minus y equal 8 সমীকৰণ নম্বৰ 2 ওকে স্টুডেন্ট তো তোমালোকে এই সমীকৰণ যে পাইছা 1 আৰু 2 সমীকৰণ পাইছা এই 1 আৰু 2 সমীকৰণৰ পৰা তোমালোকে ঠিক তেনেকৈ চাৰিটা পদ্ধতিৰ মাজত যিকোনো এটা পদ্ধতি তোমালোকে এপ্লাই কৰিব পাৰা তো যেহেতু এটো 3.5 হয় গতিকে এটা মান মই বৰ্গমূল পদ্ধতিত সমাধান কৰি দি দিছো চাই যাবা এক নম্বৰ কাৰণে হেতু অলপ ঠিক কৰি ল'ব লাগিব -y -3 equal 0 দুই নম্বৰটো আছিল 4x minus y minus 8 equal 0 তাৰ পিছত হেতু a1 b1 c1 a2 b2 c2 হয় তোমালোকে b1 আৰু b2 মানটো আগত লিখিবা -1 b1 -1 b2 -1 হয় তাৰ পিছত c1 আৰু c2 -3 -8 3 আৰু 4 আকৌ -1 -1 x y 1 তেনেকৈ পূৰণ কৰিব -1 into -1 into -8 -1 into -3 -3 into 4 -8 into 3 3 into -1
4 into minus 1 8 গুণ 8 মাইনাস আছে প্লাস এটুত মাইনাস আছে প্লাস প্লাস মাইনাস আছে আকৌ মাইনাস 3 গুণ 3 4 3 গুণ 12 মাইনাস আছে প্লাস 8 3 গুণ 24 3 গুণ 3 মাইনাস 3 হ'ব মাইনাস আছে প্লাস 4 গুণ 4 আৰু পৰা 3 গলে 5 প্লাস আছে মাইনাস 12 4 পৰা 3 গলে 1 ওকে স্টুডেন্ট এতিয়া তোমালোকে x by 5 ৰ লগত 1 by 1 তুলনা কৰিবা 5 গুণ 5 আৰু y by 12 equal 1 by 1 12 গুণ 12 ওকে এটাকে নির্ণয় ভগ্নাংশটো হল চাবা তোমালোকে ভগ্নাংশটোত লব ধৰিছিলা x আৰু হৰ y লবটো ওপৰত থাকে আৰু হৰ তলত থাকে তাৰমানে x ৰ মানটো কি পাইছিলা ইয়াত 5 গতিকে হেতু ওপৰত লিখিবা লব যেটো ওপৰত থাকে আৰু হৰ তলত থাকে y মানটো আছে কিমান 12 5 by 12 হৈছে ভগ্নাংশটো ওকে স্টুডেন্ট তোমালোকে এটো কপি কৰি লবা স্টুডেন্ট এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 2 এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ যত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ থাকিলেহেঁতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল তো পৰীক্ষাটোত যশোদাই শুদ্ধ উত্তৰ কৰিছিল আৰু অশুদ্ধ উত্তৰ কৰিছিল হয় ন তো শুদ্ধ উত্তৰৰ সংখ্যা যদি x হয় আৰু অশুদ্ধ উত্তৰৰ সংখ্যা যদি আমি y কে ধৰো তেতিয়া হলে সোয়া কি হয় নাম্বার 3 লেট শুদ্ধ উত্তৰৰ সংখ্যা x টা আৰু অশুদ্ধ উত্তৰৰ সংখ্যা y টা এতিয়া চাবা তোমালোকে প্ৰথম গঠনৰ মতে কি হয় যশোদাই লাভ কৰে 40 নম্বৰ যত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ মানে ভুল উত্তৰ কৰিলে 1 নম্বৰ কাটিব আৰু মানে প্ৰতিটো ভুল উত্তৰৰ বাবে 1 নম্বৰ কে কাটিব দুটা ভুল উত্তৰ হলে 2 নম্বৰ কাটিব তেনেকুৱা আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে তাই 3 নম্বৰ কে পাইছিলে যদি শুদ্ধ উত্তৰৰ সংখ্যা x টা হয় মুঠ শুদ্ধ উত্তৰৰ সংখ্যা x আছিল তেতিয়া হলে এটা শুদ্ধ উত্তৰ যদি 3 নম্বৰ কাটে 3 নম্বৰ পায় তেতিয়া হলে x টা শুদ্ধ উত্তৰৰ বাবে কিমানটা পাব 3x মুঠ শুদ্ধ উত্তৰৰ লগত 3 গুণ কৰিবা বিয়োগ কিয় দিছো কাৰণ অশুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ কে হেৰুৱায় মুঠ অশুদ্ধ উত্তৰ আছিল y টা আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ কে কাটে 1 নম্বৰ হেৰুৱায় গতিকে y লগত f গুণ কৰিব y গুণ y তাকে কিমান পায় তাই 40 নম্বৰ পায় সমীকৰণ নম্বৰ 1 সেকেন্ড কেস যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন ওকে যদি শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেতিয়াহলে তাই 50 নম্বৰ পালে ওকে চাবা ইয়াত প্ৰতিটো যেটো ৰাখি আছে পদ আছে এই পদ কিটা আটাইকেইটা দুইৰে ভাগ কৰিব পাৰি ওকে তো গতিকে সৰু কৰিব পাৰা 4x যদি হল কৰিবা 2x 2y যদি হল কৰিবা 1y আৰু 50 যদি হল কৰিবা 25 ওকে অঙ্কটো সিম্পল হলে এতে তোমালোকে এই যে 1 নং আৰু 2 নং সমীকৰণ পাইছা এই 1 আৰু 2 নং সমীকৰণ যিকোনো পদে তোমালোকে সমাধান কৰিব পাৰিবা সো মই ইয়াত অপনয়ন পদ্ধতি এপ্লাই কৰি আছো তোমালোকে প্ৰতিটো পদ্ধতি শিকিলোৱাটো ভাল আকৌ ৰিভাইন হৈ যাব মই প্ৰতিটো অংকত বেলেগ ধৰ্ম পদ্ধতিটো এপ্লাই কৰি আছো ওকে সো মই এই অংকটোত মই অপনয়ন পদ্ধতিটো এপ্লাই কৰি আছো চাই যাবা অপনয়ন পদ্ধতি কি হ'ব লাগে দুটা সমীকৰণৰ যিকোনো এটা পদ সেম হ'ব লাগে ওকে সো ইয়াত y আৰু y সেম হৈ আছে ন
তো গতিকে মই কি কৰিম, এই দুয়োটা মই এটাৰ পৰা আনটো মাইনাছ কৰিম। এতিয়া 1 নং সমীকৰণত আছে মুঠ 40 আৰু 2 নং সমীকৰণত আছে মুঠ 25। গতিকে 1 নম্বৰ পৰা মই 2 নংটো মাইনাছ কৰিম, কাৰণ 1 নংটো ডাঙৰ হয়, ডাঙৰটোৰ পৰা সৰু মাইনাছ কৰিব। 1 - 2 3x - y = 40 আৰু ইফালে কি আছিল 2x - y = 25। মাইনাছ কৰিলে কি হ'ব লাগে, বিপৰীত চিন ধৰিব লাগে, হয় ন? তেতিয়াহ'লে এইটো প্লাছে মাইনাছে মাইনাছ এইটো কেঞ্চেল হ'ল। আকৌ সেইটো প্লাছে মাইনাছে মাইনাছ 3টাৰ পৰা 2টা গ'লে এটা x, আৰু এইফালে প্লাছে মাইনাছে মাইনাছ 40ৰ পৰা 25 গ'লে হ'ব 10ৰ পৰা 5 গ'লে 5, আৰু 3ৰ পৰা 2 গ'লে 1। অ'কে, তেতিয়াহ'লে ইয়াত x ইকুৱেল পোৱা গৈছে 15। ঠিক আছে ষ্টুডেণ্ট, নাও x ৰ মান 1 নংত বহাই দিবা। (3 × 15 - y = 40) 3 × 15 = 45 - y = 40 - y = 40 - 45। এইখিনি সবাই এতিয়া -y = 45 - 40 প্লাছ মাইনাছ মাইনাছ হ'ব -5, মাইনাছ মাইনাছ কেঞ্চেল, y = 5। ঠিক আছে, তাৰমানে অশুদ্ধ উত্তৰৰ সংখ্যা yটা আৰু শুদ্ধ উত্তৰৰ সংখ্যা আছিল অশুদ্ধ উত্তৰৰ সংখ্যা 5টা আৰু শুদ্ধ উত্তৰৰ সংখ্যা আছিল 15টা। গতিকে নিৰ্ণয় শুদ্ধ উত্তৰৰ সংখ্যা 15টা, অশুদ্ধ উত্তৰৰ সংখ্যা 5টা। য'ত প্ৰশ্নত পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল বুলি কৈছিল, তো এতেকে মুঠ প্ৰশ্ন আছিল, কিমানটা হ'ব, 15 আৰু 5 যোগ কৰিলে হ'ব 20টা। অ'কে ষ্টুডেণ্ট, তোমালোকে সেইটো কপি কৰি ল'বা। ষ্টুডেণ্ট এতিয়া চাবা তোমালোকে কুৱেশ্যন নম্বৰ 4 ঘাইপথৰ ওপৰত দুখন ঠাই এ আৰু বিৰ দূৰত্ব 100 কিলোমিটাৰ। এখন গাড়ী এৰ পৰা আৰু একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হয়। যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে তেন্তে ইহঁত 5 ঘণ্টাৰ পিছত লগ হয়। যদি সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে সিহঁত 1 ঘণ্টাৰ পিছত লগ হয়। গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান? ঠিক আছে, তো ধৰা ইয়াৰ বাবে মই ডায়েগ্ৰাম এটা আঁকি যদি বুজাওঁ তেতিয়াহ'লে তোমালোকে সকলো বুজি পাবা। এটা ঘাইপথ হয়, এ আৰু বি বিন্দু আছে। এই দুটা বিন্দুৰ মাজত দূৰত্ব হৈছে 100 কিলোমিটাৰ। তো কি কৈছে, ধৰা এইটো অলপ সৰু কৰি দিছো। ইয়াৰ পৰা গাড়ী এটাৰে গতি আৰম্ভ কৰিছে এ বিন্দুৰ পৰা, আৰু বি বিন্দুৰ পৰা আন এখন গাড়ীয়ে গতি লাভ কৰিছে বা গতি আৰম্ভ কৰিছে। দুয়োটা গাড়ীয়ে 5 ঘণ্টা, এইটো 5 ঘণ্টা, মানে এ বিন্দুৰ পৰা যাত্ৰা কৰা গাড়ীটোৱে 5 ঘণ্টা দূৰত্ব অতিক্ৰম কৰিলে, 5 ঘণ্টা অতিক্ৰম কৰাৰ পিছত, আৰু বি গাড়ীটো মানে 5 ঘণ্টা অতিক্ৰম কৰাৰ পিছত সিহঁতে এই বিন্দুত মানে লগ হ'ব। অ'কে, তো এতিয়া আমাৰ কামটো হৈছে, মানে প্ৰশ্নটোৰ শেষত কৈছে যে এ আৰু বি গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি নিৰ্ণয় কৰা। ঠিক আছে, তো নিশ্চয় এই এ বিন্দুৰ পৰা যাত্ৰা কৰা গাড়ীটোৰ দ্ৰুতি বেছি হ'ব, কাৰণ সি দ্ৰুতি বেছি স্পীডত মানে একক সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে। গতিকে সি সেই ইমান দূৰত থকা বি বিন্দুৰ পৰা যোৱা গাড়ীটোৰ লগ সি পাই গৈছে, কাৰণ 100 কিলোমিটাৰ দূৰত আছিল এই এ বিন্দুৰ পৰা ষ্টাৰ্ট কৰা গাড়ীটো। তথাপিও সি বি বিন্দুৰ পৰা গতি আৰম্ভ কৰা গাড়ীটোৰ লগ সি ধৰিব পাৰিছে। তো নিশ্চয় এ বিন্দুৰ পৰা গতি আৰম্ভ কৰা গাড়ীটোৰ বেগ বেছি আছিল, হয় ন? তো 5 ঘণ্টাৰ পিছত দুয়োটা গাড়ী এই বিন্দুত লগ হৈছিল বুলি কৈছে, হয় নহয়? তো ইয়াৰ বাবে আমি সমীকৰণটো কি পাম? তো তোমালোকে ধৰিব লাগিব প্ৰথমত এ বিন্দুৰ পৰা গতি কৰা
গাড়ীৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি আৱাৰ বি বিন্দুৰ পৰা গতি কৰা গাড়ীৰ দ্ৰুতি y কিলোমিটাৰ প্ৰতি আৱাৰ ফাৰ্ষ্ট কেছ তো সি যদি 1 ঘন্টাত x কিলোমিটাৰ যায় এই বিন্দুৰ পৰা গাড়ীটোৱে তো 5 ঘন্টাত কিমান যাব 5x কিলোমিটাৰ যাব আৰু বি বিন্দুৰ পৰা গাড়ীটোৱে যদি 1 ঘন্টাত y কিলোমিটাৰ যায় তেতিয়াহ'লে 5 ঘন্টাত যাব 5y মই মাইনাছ কৰিম ইয়াৰ পৰা ইয়াৰ দূৰত্ব আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্ব যদি মাইনাছ কৰো তেতিয়াহ'লে আমি এই দূৰত্বটো পাম কাৰণে f আটাইকেইটা 5 গুণিত হয় 5 দিয়ে হৰণ যাব 5 দিয়ে হৰণ কৰিলে x 5 দিয়ে হৰণ কৰিলে y আৰু 5 দিয়ে হৰণ কৰিলে 20 সমীকৰণ নম্বৰ 1 2 নম্বৰত কি কৈছিলে যদি সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে সিহঁত 1 ঘন্টা পিছত লগ হয় তাৰ মানে মই এইটো কাৰণে আকৌ ছবি আঁকি আছো বি বিন্দু এ বিন্দু এতিয়া দুয়োখন গাড়ীয়ে এটা আনটোৰ দিশত গতি কৰিছে তাৰমানে ধৰা এইখন এইফালে গতি কৰিছে আৰু বি বিন্দুৰ পৰা গাড়ীটো এইফালে গতি কৰিছে এই বিন্দুত আহি দুইটা লগ কৰিছে এই বিন্দুৰ পৰা গতি কৰা গাড়ীটোৰ দ্ৰুতি ধৰিছিলো x আৰু বি বিন্দুৰ পৰা গতি কৰা গাড়ীটোৰ দ্ৰুতি ধৰিছিলো আমি y তো দুয়োটাই 1 ঘন্টা অতিক্ৰম কৰিছে এই দূৰত্ব আৰু বি এই দূৰত্ব বি বিন্দুৰ পৰা অতিক্ৰম কৰা বি বিন্দুৰ পৰা ষ্টাৰ্ট কৰা গাড়ীটোৰ দ্ৰুতি বা দূৰত্ব হৈছে এই দূৰত্ব তো দুয়োটা দূৰত্ব প্লাস কৰিলে হ'ব 100 কিলোমিটাৰ তাৰমানে এ আৰু বি মাজত দূৰত্ব আছে 100 তো গতিকে তোমালোকে সেইটোতে লিখিবা 1 ঘন্টা অতিক্ৰম কৰিছে কাৰণ 1 ঘন্টা পিছত লগ হৈছে গতিকে 1 ঘন্টা অতিক্ৰম কৰিছে 1 কিলোমিটাৰ সেকেন্ড কেস আৰু 1 ঘন্টা অতিক্ৰম কৰিছে বি বিন্দুৰ পৰা গাড়ীটোৱে y কিলোমিটাৰ যোগ কৰিলে হ'ব 100 ওকে ষ্টুডেন্ট এতিয়া তোমালোকৰ কাম হৈছে কি দুয়োটা সমীকৰণৰ পৰা তোমালোকে x আৰু y মান নিৰ্ণয় কৰিব লাগে ওকে চোৱা এতিয়া 1 নং সমীকৰণৰ পৰা মই এই সমীকৰণ 1 আৰু 2 ৰ যিটো সমীকৰণ আছে সমীকৰণটো মই ধৰা এই প্ৰতিসম পদ্ধতি সমাধান কৰি আছো তোমালোকে যিকোনো পদ্ধতি সমাধান কৰিব পাৰিবা চাৰিটা পদ্ধতিৰ পৰা তো 1 নং সমীকৰণৰ পৰা x মান প্ৰতিষ্ঠা কৰা 20 প্লাস y y টো ইফালে গলে সমীকৰণ নম্বৰ দিব 3 x ৰ মান 2 পাতি পাও বিলংটো কি আছিল x plus y তাৰমানে 20 plus y equal 100 20 plus y plus কৰিলে 2y equal 100 2y 120 ইফালে গলে -20 হ'ব y মান ওলাবলৈ হলে y সৈতে যিটো তলত আৰু 1 পৰা 20 বিয়োগ কৰিলে 80 2 যাব 40 ওকে ষ্টুডেন্ট এটা তোমালোকে কি উল্লেখ কৰিবা y মান 3 পাতি পাও 3 নম্বৰ কি আছিল x equal 20 plus y মানটো কি ওলাইছিল 40 এতেকে নিৰ্ণয় এ বিন্দুৰ পৰা গতি কৰা গাড়ীৰ দ্ৰুতি এতেকে এ বিন্দুৰ পৰা গতি কৰা গাড়ীৰ দ্ৰুতি কিমান ধৰিছিল x এটা হ'ব 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু বি বিন্দুৰ পৰা গতি কৰা গাড়ীৰ দ্ৰুতি হ'ব 40 কিলোমিটাৰ পাৰ আৱাৰ কপি কৰি লোৱা কোৱেশ্চন নম্বৰ 5 চাবা এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থ 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটোৰ দিক আৰু প্ৰস্থ উলিওৱা ধৰো আয়তৰ দিক x আৰু প্রস্থ y ফার্স্ট কেস কি কৈছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক আৰু প্ৰস্থ 3 একক বৃদ্ধি কৰা হয় দৈৰ্ঘ্য 5 একক আৰু দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থ 3 একক বৃদ্ধি
দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয় দৈৰ্ঘ্য আছিল 5 একক হ্ৰাস কৰিছা আৰু প্ৰস্থক 3 একক বৃদ্ধি প্ৰস্থ আছিল y 3 একক বৃদ্ধি মানে প্লাস তেতিয়া হলে কি হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় কালি কি হ'ব যদি x আৰু y প্ৰস্থ হয় কালি হ'ব x y কাৰণ আয়তৰ কালি উলিয়াবলৈ হলে দৈৰ্ঘ্য আৰু প্ৰস্থ পূৰণ কৰিব লাগে তেতিয়া হলে কালি কিমান হয় 9 বৰ্গ একক হ্ৰাস হয় গতিকে 9 মাইনাস কৰিব লাগিব এটা তোমালোকে এইখিনি পূৰণ কৰিবা x y যা x y x ৰ লগত 3 পূৰণ কৰিলে প্লাস 3x প্লাস হৈছে মাইনাস 5y minus a plus a minus 5 into 15 x y 9 plus x y minus x y cancel 3x minus 5y minus 9 সমীকরণ নম্বর 10 second please যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় দৈৰ্ঘ্য 3 আৰু প্ৰস্থ 2 দৈৰ্ঘ্য 3 আৰু প্ৰস্থ 2 যদি বৃদ্ধি কৰা হয় তেতিয়াহ'লে ইয়াৰ কালি কিমান বৃদ্ধি পায় 67 বৰ্গ একক বৃদ্ধি পায় পূৰণ কৰিবা xy প্লাস x ৰ লগত 2 পূৰণ কৰিলে 2x 3y প্লাস 3 গুণ 6 xy প্লাস 67 both side xy cancel 2x plus 3y 67 minus 6 2x plus 3y equal to 61 সমীকৰণ নম্বৰ তো স্টুডেন্ট তোমালোকে এই দুটা সমীকৰণৰ পৰা প্ৰতিস্থাপন বা বৰ্গগুণন বা অপনয়ন বা ৰৈখিক যিকোনো এটা পদ্ধতি তোমালোকে এইটো সমাধান কৰিবা আৰু সমাধান কৰি তোমালোকে তাৰ এনসাৰটো উলিয়াৰ চেষ্টা কৰিবা ওকে তো আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিলো নেক্সট ভিডিঅ'টো তোমালোকক মই 3.6 ৰ অংকখিনি মই সমাধান কৰি দিম ওকে